আমাৰ যি সদৌহম গৌড় সমাজ আছে আৰু আমাৰ মাজবাট আঞ্চলিক সমিতি আছে, ইয়াৰে আমি মাজবাটবাসী গৌড় সমাজ আমি বিভিন্ন জ্যেষ্ঠসকল, ইয়াত যুৱক যুৱতীসকল, মহিলাসকলে সকলোৱে মিলি আমাৰ বুঢ়া দেউটো আমাৰ গৌড় সমাজৰ প্ৰধান ইষ্ট দেৱতা হিচাপে তেওঁক মান্যতা আমি দি আহিছোঁ। আমাৰ গৌড় জাতিৰ জন্ম লগ্নৰে পৰা তেওঁ আমাৰ ইষ্ট দেৱতা হিচাপে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি মানি আহিছোঁ। সেইবাবে আমি ইষ্টদেৱ ভগৱান বুঢ়াদেউ হিচাপে মানো আৰু তাৰ আজি আমি বাৰ্ষিক উৎসৱ আমি প্ৰতি বছৰে কৰি আহিছোঁ। এইবাৰ 19 সংখ্যক বাৰ্ষিক উৎসৱ আৰু সেইটোৱে আমি আজি পালন কৰি আছোঁ। লগতে সংগতি ৰাখি আমি যিহেতু আমাৰ 3 বছৰীয়া এটা মাজবাট আঞ্চলিক সমিতি, তাৰপিছত যুৱ সমিতি, মহিলা সমিতি ইত্যাদিবোৰ আছে, জিলা সমিতি, গতিকে আমি যোৱাকালি এটা প্ৰতিনিধি সভা হৈছিল আৰু ৰাইজৰ সঁহাৰি পোৱা গৈছিল। আমাৰ মাজবাটৰ অন্তৰ্গত প্ৰায় 46খন গাঁও আছে আৰু ইয়াৰে ভিতৰত আমাৰ 14টা উপশাখা আছে। এই উপশাখাসমূহৰ পৰা প্ৰতিনিধিসকল আহিছিল। আমাৰ যোৱাকালিও আমাৰ বহুত প্ৰতিনিধি ইয়াত স্বতঃপ্ৰোতভাৱে যোগদান কৰিছে আৰু তেওঁলোকে তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। আৰু নতুনকৈ আমি মাজবাট আঞ্চলিক সমিতি শ্ৰী ৰূপন গৌড় সভাপতি আৰু শ্ৰী বিশ্বজিৎ নেতামক আমি সম্পাদক হিচাপে লৈ 41জনীয়া কমিটি গঠন কৰা হয়। ঠিক তেনেকৈ মহিলা সমিতিটো মাজবাট আঞ্চলিক ভিত্তি ক'ব গ'লে গৰুৱা মহিলা সমিতি হিচাপে আমাৰ দীপ্তি গৌড় সভানেত্ৰী আৰু অনিতা গৌড়ক আমি সম্পাদিকা লৈ তেওঁলোকৰ 31জনীয়া এটা শক্তিশালী সমিতি গঠন কৰা হৈছে। আৰু আগন্তুক দিনত এই সমিতিসমূহে আমাৰ সমাজৰ সৰ্বাংগীন বিকাশ, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু খেল ধেমালি, আৰ্থিক বিভিন্ন দিশত তেখেতসকলে কাম কৰিব, উন্নয়নৰ কাৰণে চেষ্টা কৰিব আৰু আমাৰ মাজত শান্তি সম্প্ৰীতি ঐক্য ৰাখিব। অঞ্চলত যিমান বৰ ভাইসকল আছে সকলোৱে মিলি সকলোৰে সহায় সহযোগিতাত আমি এইবাৰ 19তম বুঢ়াদেউ প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ লৈ আছোঁ। আৰু এই ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে দেখাই পাইছে। এই পৰিৱেশত আমি সকলোৱে একত্ৰিত হৈ আমাৰ সমাজৰ এটা অটুট বান্ধোন আমি যে সকলোৱে একত্ৰিত হৈ আছোঁ এই কথাটোৱে প্ৰমাণ হয়। আৰু আমাৰ ইতিমধ্যে যিখিনি ভক্তপ্ৰাণ ৰাইজ ওতঃপ্ৰোতভাৱে জড়িত হৈ আজিৰ পৰিৱেশটো সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিছে, তাৰ বাবে আমাৰ সকলো উদ্যোক্তা লগতে সকলোকে সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে আহি থকা দিনবোৰত আমাৰ এই বুঢ়াদেউ উৎসৱটি অকল মাজবাটতে সীমিত হৈ নাথাকক, গোটেই অসমত সকলোতে বিচৰিত হৈ যাওক বুলি আমি আশাবাদী। আৰু এই বুঢ়াদেউ উৎসৱৰ জৰিয়তে আমাৰ সমাজৰ সকলো অপায় অমংগলবোৰ দূৰ হওক, আমাৰ মাজত শান্তি সম্প্ৰীতি অটুট থাকক আৰু আহি থকা দিনবোৰত আমাৰ এই উৎসৱটো যাতে আমি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ তাৰ আমি অপ্ৰাণ চেষ্টা কৰিম। আৰু আশা কৰিছোঁ আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি আজি আমি যোৱাকালি আমাৰ এখন শক্তিশালী মাজবাট আঞ্চলিক গৌড় সমাজ গঠন কৰা হৈছে। এই শক্তিশালী সমিতিৰ ৰূপন পাউলেক সভাপতি আৰু বিশ্বজিৎ নেতা ডাঙৰীয়াক সম্পাদক হিচাপে লৈ আমি এটা শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিছোঁ। এই আঞ্চলিক সমিতিৰ জৰিয়তে আমাৰ এই বুঢ়াদেউ উৎসৱৰ লগতে আমাৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি সদায় এক হৈ আমাৰ সমাজৰ কাম আমি আগুৱাই লৈ যাব পাৰিম। আৰু ইয়াৰ লগতে যোৱাকালি আমাৰ এখন মহিলা সমিতিও গঠন কৰা হৈছে। এই মহিলা সমিতিৰ সভানেত্ৰী দীপ্তি মাৰাবিয়ান আৰু অনিতা নেটেইন এই দুজনী 31জনীয়া কমিটিলৈ আমি গঠন কৰা হ'ল। আৰু এই সমিতিৰ জৰিয়তে দুয়োটা কমিটিয়ে আমাৰ সমাজৰ কাৰণে আহি থকা দিনবোৰত ভাল কাম কৰিব, আমাৰ সমাজক আৰু আগুৱাই লৈ যাব বুলি আমি আশা কৰোঁ। ধন্যবাদ।